গাইজ ওয়েলকাম টু মুনমি লাইফষ্টাইল। আৰু আজি যেহেতু 2টা বজাত বন্ধ দিছে আমি সবেই জানো, আৰু হলেও আপোনালোকক লৈ যাবলৈ চেষ্টা কৰিম। আজি মই নিমাতী ঘাট যাম বুলি ভাবিছো, আৰু নিমাতী ঘাটতনো কি আছে আমি চামগে, আৰু কোনফালেদি যাব পাৰি আৰু আপোনালোকক দেখাম ভিউটো কেনেকুৱা লাগে নিমাতী ঘাটত গৈ। আমি নৰ্মেলি আমি যদি যাওঁ অলপ দেৰি বহু টাইম স্পেণ্ড কৰোঁ আৰু আহোঁ। আৰু যেহেতু আজি গৈ আছো আৰু আপোনালোকক দেখাই দিম। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব। বলকচোন দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা ক'বলৈ পাহৰি আছিলো, মোৰ কেমেৰা আছিলে, কেমেৰাটো অলপ শ্বৰ্ট চাৰ্কিট লাষ্ট ইয়েৰ হওঁতে মোৰ কেমেৰাটো জ্বলি গৈছিলে, সেইকাৰণে মই আজি কেমেৰাটো অলপমান ভাল কৰিব দিম। গতিকে চাই থাকিব আপোনালোক, আজি লৈ যাম। যদি বন্ধ নাই হোৱা, 2টা বাজিব অলমষ্ট হ'লেই। বিগ বজাৰ ক্ল'জ, কেইটা বাজিলে? সোনকালে আৰু 5 মিনিট আছে। এভৰিথিং ইজ ক্ল'জ। আৰু যিহেতু 2টা বাজিবলৈ 5 মিনিট আছে আৰু গোটেইখন বন্ধই হৈ গ'ল। মই সদায় অহাটো অলপ দেৰি হয়, কাৰণ মই শুই উঠা লেট হয়, সেইকাৰণে মই আহি মিলাবলৈ নোৱাৰোঁ 2টা বজাত। আৰু এতিয়া ওলাই আহোঁতে অলৰেডি বন্ধই হৈ গ'ল। सब कुछ क्लोज, सब कुछ क्लोज। अरे बाबा पुलिस हुई है This is called warning. चलो, मुझे तो कभी भी बिरयानी मिलता ही नहीं। আজি চটপটিকে খাইছোঁ, কাৰণ চটপটি খাই ভাল লাগে। এইটোৱে লাষ্ট খোলা আছিলে আৰু চব বন্ধ, ক্ল'জ। দেখিছে পুলিচ ঘূৰি ফুৰিছে, ৱাৰ্ণিং দি এখনবাৰ ৰখি আছোঁ আৰু ট্ৰেফিক এইফালে আহিলে বহুত ট্ৰেফিক হয়। চ' গাইজ, আমি এতিয়া কেন্দুগুৰি বাইপাছৰ পৰা ষ্ট্ৰেইটকৈ যাম, যিহেতু আমি এতিয়া নিমাতী ঘাট গৈ আছোঁ। আৰু আপোনালোকক আগলৈ গৈ দেখাই গাইছ। মই এতিয়া নিমাতী ঘাট আহি পালোঁ, আৰু আপোনালোকক আজি নিমাতী ঘাটখনকে দেখাওঁ বুলি ভাবিলোঁ। যিহেতু মই আহিছিলোঁ আজি নিমাতী ঘাটলৈ, সেইকাৰণে ভাবিলোঁ আপোনালোকক অলপ নিমাতী ঘাটখন দেখাই দিওঁ। আৰু আপোনালোকে অলৰেডি দেখিছেই, দেখা মানুহে, বাট হ'লেও দেখাই দিছোঁ আৰু আহিছোঁ যিহেতু। MK's ৰেষ্টুৰেণ্টখন দেখিছে, ইয়াত খানা চানা পায়, ৰেষ্টুৰেণ্ট হয়। আৰু এইখন যিহেতু ফেৰী দেখিছে, আপোনালোকে নিজে আহিলে ফিল কৰিব, বৰ ধুনীয়া বতাহ মাৰি আছে। ফেৰীখন দেখিছে, এইখনে ৰৌখন নেকি মোৰ মতে। আৰু যিহেতু মই এতিয়া ইয়াৰ পৰা যাব লৈছোঁ, আৰু আজি নিমাতী ঘাটৰ ফালৰ পৰা নামদফাত গৈ পিনি অলপ বহিম, যিহেতু ইয়াত বহিবলৈ ইমান ভাল জেগা নাই। আৰু এইখন বেক চাইডে দেখিছোঁ ৰেষ্টুৰেণ্টখন, ইয়াত ৰেষ্টুৰেণ্টখন আছে। ছানডে ছেটাৰডে টাইমটোত মানুহ অলপ হয়, আৰু যিহেতু 2টা বজাত বন্ধ কৰিলে আৰু মানুহ অলপ কমেই হৈছে। আৰু এইফালে বেক চাইডে দেখিছে এইখন ফেৰীখন, এখন বহুত ডাঙৰ হয়। এইখন যিহেতু মই ভিতৰত নোসোমাওঁ, মই বাহিৰৰ পৰাই গুচি গৈছোঁ, আৰু মই এনেই আপোনালোকক দেখাই দিছোঁ থুলমূলকৈ। ইয়াত ৰেষ্টুৰেণ্টখনো আছে, ইয়াত আহি ধুনীয়াকৈ ছেটাৰডে ছানডে টাইমটোত অলপ ভিৰ হয় যিহেতু। আৰু এতিয়া গৈ আছোঁ আগলৈ। ফেৰীখন কেনেকুৱা কি কথা আপোনালোকে চাব। ফেৰীখন গৈছে একচুৱেলি, দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। দেখিছে ফেৰীখন ওলাইছে যাবলৈ,
মাজুলী কমলাবাৰীত যাব আৰু আমি অকণমান দেৰি আপোনালোকক দেখাবলৈ এইফালে লৈ আহিছোঁ আৰু দেখিছে যিহেতু ফেৰীখন ওলাইছে যাবলৈ সেইখন এখন আছে দেখিছে এইখন বাৰু ওলালে যাবলৈ মানুহে সঁচাকৈ বহুত কষ্ট কৰে বস্তুবোৰ কেনেকৈ নিছে মোৰ বেক চাইডে এখন দেখিছে এইখন আহিছে এতিয়া মাজুলীৰ পৰা আৰু মানুহবোৰ নামি আছে আৰু দেখিছে মানুহবোৰ কেনেদৰে আহে আৰু কেনেদৰে বস্তু বাহানি লৈ যায় যিহেতু কষ্টই হয় বাট উপায় নাই এনেদৰে আহিব লাগিব আৰু আপোনালোকক আজি অলপমান দেখাব চেষ্টা কৰিলোঁ দেখিছে গাড়ীবোৰ ওলাই আছে দেখিছে সেই তলত মানুহজনে বৰশী বাই আছে ইমানতে আজি আপোনালোকক দেখালোঁ দেখিছে বৰ ধুনীয়া পৰিৱেশ বতাহ মাৰি আছে দেখিছে ইমান ধুনীয়া আপোনালোকে নিজে দেখিলে ফিল কৰি আজি যিহেতু আপোনালোকক নিমাতী ঘাটৰ পৰা মই দেখালোঁ যিমান পাৰোঁ আৰু আপোনালোকেও চাই পিনি ক'ব কেনেকুৱা পালে আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আজি নিমাতী ঘাটখন দেখালোঁ কেনেকৈ কি মানুহ আহে অনা নিয়া কৰে আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক এণ্ড শ্বেয়াৰ কৰিব পাহৰি নাযাব আজি ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আগলৈ আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দেখাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি মাৰিছোঁ বাই বাই জয় আই অসম